খাবলৈ মন গৈছে দিয়া দেউতা কামৰ পৰা অহাৰ পিছত নকমৰ মাংস আনি দিবলৈ কম দেই দিয়া মই কাম কৰোঁ নে নাকান্দিবা দেই কি হ'ল আকৌ কেলে কান্দিছে বাৰু কি হ'ল মাইনা খা টুথপেষ্টটো শেষ হ'ল নহয় কি লগাইছে খোজ কটকে মৰিলে কি যেন কিপন এটা লগত মই বিয়া হলো কামেৰা কগে টুথপেষ্ট নাই ৰজনে দোকানৰ পৰা টুথপেষ্ট লৈ হবগে টুথপেষ্ট সেইটো হেনাখনি আনিছিলো হে আৰু নাই এতিয়া হুদা টুথপেষ্টকে লৈ আগে যা আমি এবাৰ আকৌ কি কৰা জানো দেই লগতে ৰুটি বেলাখন লৈ আহিবি ৰুটি বেলাখন আকৌ কেলে যা যা এইবোৰ ক'ৰ পৰা শিকিলে হয়নে কেলে জগৰ টিভি চাব যোৱা নাছিলো জানো তাৰ পৰা শিকিলো আকৌ ঘৰত ঘৰলে আপুনি কেতিয়া গৈ এইদিনা যে মই জগৰ চোতাললৈ যাওঁ গামোচাখন আনি যা আপুনি বৰ কথা নকয় দে তুমি বুদ্ধি এটা শিকিলো কলগেটটো যে এনেকে উলিয়াব পাৰিম মই ভবা নাছিলো তুমি কাইলৈ আকৌ আহিবা চাবা বুদ্ধি শিকিবা আহিব লাগিব কাইলৈ পইচা কমাব পাৰিলে ভালে দেই তেতিয়াহ'লে মই যাওঁ আমাৰ ল'ৰাটো অনলাইন ক্লাছ কিবা হৈ আছে নহয় মই এতিয়া যাওঁ কোনে ঘঁহিব মই ঘঁহোগে এখেতে কৈছিলে জগতেনো কিবা অনলাইন ক্লাছৰ কথা কৈছিলে আমাৰ ল'ৰাটোকো বাৰু দি দিব পাৰিম নেকি চাব লাগিব জগত কিয় তাকে মাৰি দিওঁ নেকি ঘৰত আছা নে বাইদেউ কওকচোন কিবা অনলাইন ক্লাছ কৰি আছে আমাৰ ল'ৰাটোৱে নকোৱা কৰি আছে বা অনলাইন ক্লাছ বাৰু মই যাওঁ দে আমাৰ ল'ৰাটোৱে কৰি আছে বহি থাকি মই থাকি জীৱৰো ভাগ আছে দেই ময়ো যাওঁ